Hello everyone, good morning. মোৰ চেনেলৰ আন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ বহুত স্বাগতম জনাইছো। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া 11টা বাজিছে। ৰাতিপুৱা কাম বন কৰি মিলি আজৰি হৈ এতিয়া বেটিৰ লগত অকনমান খেলি আছো। দুপৰীয়াৰ ভাত পানী বনাবলৈ আছে বাৰু, কিন্তু এতিয়া অকনমান বেটি আৰু মই ইয়াতে বিছনাতে টাইম পাছ কৰি আছো। আৰু ভাবিলো ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো আৰু কিনো কৰো আজি দিনটো আপোনালোককো দেখুৱাই যাম। আবেলি অকনমান ওলাই যাম বুলিও ভাবিছো, লগতে আপোনালোককো লৈ যাম কলৈনো যাওঁ। তেনেহলে ব্লগটো শেষলৈকে চাই থাকিব, আশা কৰো আপোনালোকে চাই ভাল পাব। তেনেহলে বলক দেৰি নকৰি আজিৰ দিনটো আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰো। ইয়া কি কৰিছানো পাপা মামা ককা আইতা দাদা দাদা বা নানা নানা এনেকে নাই কৈ দিয়াচোন। নাই 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 dia mas চাও itu চাচোন itu নাই নাই আহা ফ্ৰেণ্ডছ বেটি টোপনি গ'ল আৰু মই আহিছো এতিয়া ভাত বনাবলৈ। আজি অকনমান বেলেগ ধৰণে এটা ভেজ পোলাও ৰেচিপি বনাম বুলি ভাবিছো। মই ওচৰৰ বা এজনী ঘৰত খাইছিলো, মানে আমাৰ ওচৰৰ কোৱাৰ্টাৰত থকা বাইদেউজনী ঘৰত খাইছিলো, খাই খুবেই টেষ্টি লাগিছিলে ভেজ পোলাও ৰেচিপিটো। ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে বলক আজি অলপ বেলেগ ধৰণে ভেজ পোলাও বনাওঁ। ভেজ পোলাও ৰেচিপিটো বনাবলৈ আমি অকনমান পদিনা লৈছো, অকনমান ধনিয়া লৈছো, এয়া ধনিয়া, পদিনাতকৈ ধনিয়াৰ পৰিমাণটো অকণমান বেছিকৈ লৈছোঁ। এপিচ আদা লৈছোঁ সৰুকৈ এটুকুৰা, আৰু 4 ফুটা নহৰু ল'ম। এয়া নহৰু, আৰু সৰু চামুচেৰে আধা চামুচ চফ গুটি ল'ম। যিটো চফ গুটি আমি খাওঁ সেই চফ গুটিটো আমি আধা চামুচ ইয়াতে মিক্স কৰি ল'ম। আৰু এতিয়া এই গোটেইখিনি মিক্স কৰি এটা পেষ্ট বনাই ল'ম। কেৰাহী এটা গৰম কৰি ল'লোঁ আৰু তাতে দিছোঁ ডাঙৰ চামুচেৰে 3 চামুচমান তেল দিছোঁ। তেলখিনি ভালকৈ গৰম কৰি ল'ম আৰু তাৰ পাছত দিম দুটামান চফ গুটি, আধা চামুচমানৰ সমান চফ গুটি দিছোঁ, আৰু দিম আধা চামুচমানৰ সমান ধনিয়া গুটি, গোটা ধনিয়াৰ গুটিটো দিছোঁ, আৰু দিম আধা চামুচ জিৰা, গোটা জিৰাটো। গোটেইখিনি আমি একেলগে অকণমান সময় ভাজি ল'ম। এয়া গোটেইখিনি অকণমান ভাজি লৈছোঁ, গোন্ধ এটা ধুনীয়া গোন্ধ এটা অহালৈ আমি অকণমান ভাজি ল'লোঁ। এতিয়া তাতে দিছোঁ এখিলা তেজপাত, এটুকুৰা ডালচেনি, আৰু 3-4টামান লং দিছোঁ, আৰু 2টা ইলাইচি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, এনেকৈ কাটি লৈ সেইখিনিও দি দিছোঁ ইয়াতে। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ আমি পিঁয়াজখিনি আমাৰ ৰঙচুৱা হৈ গৈছে। এতিয়া দিম এটা মিডিয়াম চাইজৰ বিলাহী, এনেই ৰাফলি কাটি লৈছোঁ। কাটি লৈ বিলাহীটো আমি ইয়াত এড কৰিছোঁ, আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি আহিলে আৰু দেখিছেনে ওপৰলৈ ধুনীয়াকৈ তেলটো বিৰিঙি আহিছে। এতিয়া ইয়াতে দিম আমি অকণমান পাচলিৰ ভিতৰত আপোনালোকে যিকোনো পাচলি দিব পাৰে। মই ব্যৱহাৰ কৰিছোঁ ইয়াতে অকণমান ফুলকবি, এয়া ফুলকবি দিছোঁ। এটা মিডিয়াম চাইজৰ গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ, গাজৰখিনি দি দিছোঁ, আৰু দিম এটা আলু, মিডিয়াম চাইজৰ আলু এটা লৈছোঁ। এইখিনি অকণমান ভালদৰে ভাজি ল'ম। গোটেই বিলাহী মিশ্ৰণখিনি মিক্স হৈ যোৱালৈকে অকণমান ভাজি ল'লেই হ'ব। এইখিনি অকণমান ভাজি হোৱাৰ পাছত আমি দিম এটা কেপচিকাম, সৰু সৰুকৈ কেপচিকামটো কাটি লৈছোঁ আৰু ইয়াৰ লগত মিক্স কৰি দিছোঁ। কেপচিকামটো অকণমান সোনকালে সিজি যায়, সেইকাৰণে আমি এইটো পিছত এড কৰিছোঁ। এতিয়া এইখিনিও গোটেইখিনি একেলগে ভাজি লৈছোঁ। এতিয়া দিম আধা চামুচ হালধি, তাৰ পাছত দিম অকণমান জিৰা গুড়ি, আৰু দিম আধা চামুচৰ সমান ৰেড চিলি পাউডাৰ, 4 ভাগৰ এচামুচ দিছোঁ সৰু চামুচেৰে ৰেড চিলি পাউডাৰ। আপোনালোকে যদি জ্বলা বেছিকৈ খাব বিচাৰে তেনেহ'লে অকণমান বেছিকৈ দিব পাৰে, আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া আমি এই গোটেইখিনি আকৌ এবাৰ ভালদৰে ভাজি ল'ম।
এয়া ভালকৈ ভাজি লৈছোঁ, গোটেইখিনি মছলা গোটেই চব্জিখিনিত মিক্স হৈ গৈছে। এতিয়া দিম আমি আগতে যিটো পেষ্ট বনাই থৈছিলোঁ পুদিনা আৰু ধনিয়াৰ, এই ধনিয়াৰ পেষ্টটো আমি ইয়াতে মিক্স কৰি দিম। এইখিনিও এতিয়া আকৌ ভালদৰে এবাৰ মিক্স কৰি ল'ম। গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া দিছোঁ কেইটামান ড্ৰাই ফ্ৰুটছ। মই কাজু আৰু কিচমিচে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছো দিব পাৰে। গোটেইখিনি আকৌ এবাৰ অকণমান ভাজি লৈছোঁ। এইখিনি ভালকৈ ভাজি হৈ গৈছে। এতিয়া দিম আমি চাউল। আমি একাপ চাউল তিয়াই থৈ দিছিলোঁ মই অকণমান সময়, 5-10 মিনিট সময় তিয়াই থৈছিলোঁ। এই চাউলখিনি মই ইয়াতে এড কৰি দিম। আপোনালোকে বাসমতি ৰাইচো ইউজ কৰিব পাৰে, মোৰ ওচৰত নাছিলে, গতিকে মই ইয়াত জেনেৰেল নৰ্মেল চাউলে ইউজ কৰিছোঁ, যিটো চাউলেৰে আমি ভাত খাওঁ। এই চাউলটোৱে মই ইয়াতে ইউজ কৰিছোঁ। গোটেইখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ম। চাউলখিনি ধুনীয়াকৈ মছলাখিনিৰ লগত মিক্স হৈ গৈছে। এতিয়া আমি ইয়াতে দিম 2 কাপ পানী। যিটো কাপেৰে আমি চাউলটো জুখি দিছিলোঁ, সেই কাপেৰে আমি 2 কাপ পানী দিম। এতিয়া এইখিনি অকণমান মিক্স কৰি ল'ম। এইখিনি পানীখিনিৰ লগত ভালকৈ মিক্স হৈ যোৱাৰ পাছত আমি গেছটো মিডিয়াম ফ্লেমত ৰাখিম, ল' মিডিয়ামৰ মাজতে ৰাখিম আৰু এখন ঢাকনি লগাই দিম। ঢাকনিখন লগাই আমি 20 মিনিট সময়ৰ কাৰণে ৰাখি দিম। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। চাওকচোন ধুনীয়া খিলা খিলা হৈছে চাউলকেইটা। একেবাৰে কম সময়তে বনাব পাৰি আৰু লগত একো নালাগে খাবলৈ, চিম্পলকৈ এনেকৈ খাব পাৰি আৰু গোন্ধটো বৰ ধুনীয়া হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। এয়া আমাৰ আজিৰ দুপৰীয়াৰ খাদ্য, একেবাৰে চিম্পল। হেল্ল' এভৰিৱান, এতিয়া আবেলিয়ে হ'ল, 6টাই বাজিলে। এতিয়া ভাত পানী খাই বুলি অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ অকণমান বাহিৰলৈ। মানে ইয়াতে 11 দিনীয়াকৈ যে গণপতি বিসৰ্জনৰ মানে গণপতি পূজাটো হয় আৰু 11 দিনৰ দিনা বিসৰ্জনটো কৰে, সেয়া আমি আজি চাবলৈ যাবলৈ ওলাইছোঁ। ইয়াতে মানে সৰুকৈ পাতিছে অকণমান গণপতি পূজা, তাকে আমি চাবলৈ যাবলৈ ওলাইছোঁ ওচৰৰ কেইজনী মানে লগ লাগি। আৰু আমাৰ থ্ৰিয়াও ৰেডি হৈছে। এতিয়া হেল্ল' কৈ দিয়া, হেল্ল'। তেনেহ'লে ব'লক আপোনালোককো লগত লৈ যাম আৰু আমি ক'লৈ যাওঁ কি কৰোঁ দেখুৱাই যাম অলপ অলপ। कौरवा केशवा माधवा तुझ्या नामात रे गोडवा, तुझ्या नामात रे गोडवा. गणपती बाप्पा पंडित जी पूरे मराठी बन गए. जय देव जय मंगल मूर्ति, दर्शन मात्रे मान कामना पूर्ती. जय देव रत्नाकाशित भोरा तुझ गौरी कुमरा, चंदनाची ओटी. जय देव जय श्री शंकरा, आरती ओ वायू तुझ कर्पूर गौरा. जय देव वर दे तारक संजीवनी. जय देव प्रसन्न वदने प्रसन्न होसी निजदासा. जय देवी गाली लोटांगण वंदीन चरण डोलन पाहिन रूप तुझे. प्रेमे अलिंगन आनंद पूजिन भावे ओवारिन मने नमा. त्वमेव माता पिता त्वमेव. হাই গাইজ, এতিয়া 9টা বাজিলে। আমি 8টামান বজাত আহি ঘৰ পালোহি। বেটিক খুৱাই লোৱাই টোপনি নিয়ালোঁ আৰু এতিয়া যাওঁ ভাত ৰেডি কৰিবলৈ।
খুব ভাল লাগিলে আজি গণপতি বাবাৰ দৰ্শন কৰি আপোনালোকৰনো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব একেবাৰে সৰুকৈ অকণমান আয়োজন কৰিছিলে আমাৰ কেম্পৰ ভিতৰতে তাকে অকণমান আপোনালোককো দেখুৱালো আৰু ময়ো চাই আহিলোঁ আৰু ভাবিছোঁ আজি ব্লগটো আমি ইয়াতে সামৰোঁ যদি মোৰ ব্লগটো চাই অকণমানো ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এভৰিৱান